ছাত্ৰ ছাত্ৰীসকল যেতিয়া পৃথিৱীখনৰ আৰম্ভণি হৈছিল, পৃথিৱীখনৰ যি আৰম্ভণি কালছোৱা, যেনেদৰে আমাৰ মানুহৰ যেনেদৰে জন্মৰ কালছোৱা বুলি কওঁ, ঠিক তেনেদৰে পৃথিৱীখনৰ যিটো জন্মৰ কালছোৱা, তাৰ পিছত সেই সময়ছোৱাত পৃথিৱীখন অধিক উত্তপ্ত আছিল। পৃথিৱীখন অধিক উত্তপ্ত আছিল আৰু তাপ বিকিৰণ কৰি পৃথিৱীখনে আজিৰ এই অৱস্থা পাইছেহি। আৰু যদি আমি চাবলৈ যাওঁ, পৃথিৱীখন আদিতে যি আমাৰ স্থলভাগ আৰু জলভাগ, এই স্থলভাগ আৰু জলভাগ, যিখিনি আমি স্থলভাগ সেইখিনিক আমি পেঞ্জিয়া বুলি কৈছিলো। আৰু পেঞ্জিয়া এই ঠাইখিনি একলগ হৈ আছিল, অৰ্থাৎ মাটিভাগ পৃথিৱীখনৰ আদিতে যি মাটিভাগ, সেই মাটিভাগ একত্ৰিত হৈ আছিল। আৰু একত্ৰিত মাটিভাগৰ চাৰিওফালে পানীয়ে আগুৰি আছিলে, আৰু এই বৃহৎ যি পানীয়ে আগুৰি আছিল ইয়াক পান্থালাছা বুলি কোৱা হৈছিল। পেঞ্জিয়া আৰু পান্থালাছা, মাটিভাগক পেঞ্জিয়া বুলি কোৱা হৈছিল, আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলভাগক পান্থালাছা বোলা হৈছিল। আৰু সেই কিতাপটো আমি যদি লক্ষ্য কৰোঁ, আমি দেখিবলৈ পাওঁ এই উক্তিটোৰ মতে আমি এই উক্তিটোক কোৱা হয় মহাদেশীয় বিস্থাপন সূত্ৰ। এই মহাদেশীয় বিস্থাপন সূত্ৰ আগবঢ়াইছিল এজন ভূগোল বিজ্ঞানী, আৰু তেওঁৰ নাম আছিল আলফ্ৰেড ৱেগনাৰ। এজন ভূগোল বিজ্ঞানী আলফ্ৰেড ৱেগনাৰে এটা মহাদেশীয় বিস্থাপন সূত্ৰ তেওঁ উলিয়াইছিল। আৰু এই মহাদেশীয় বিস্থাপন সূত্ৰৰ জৰিয়তে আলফ্ৰেড ৱেগনাৰে চন 1912 চনত তেওঁ এই মহাদেশীয় বিস্থাপন সূত্ৰ তেওঁ সকলোৰে মাজত উলিয়াই দিছিল, এই মহাদেশীয় বিস্থাপন সূত্ৰ। আৰু এই মহাদেশীয় বিস্থাপন সূত্ৰৰ জৰিয়তে তেওঁ বুজাব বিচাৰিছিল যে আদিতে পৃথিৱীখনৰ যি আমি যি দেখিবলৈ পাওঁ, এই পৃথিৱীখনৰ যিখিনি স্থলভাগ, স্থল মানে মাটি, আৰু যিখিনি মহাদেশ, স্থলভাগৰ ভিতৰত যিসমূহ আমাৰ 7খন মহাদেশ, এছিয়া, আফ্ৰিকা, ইউৰোপ, আমেৰিকা, দক্ষিণ আমেৰিকা, স্থলভাগখিনি একত্ৰিত হৈ আছিল। ইয়াৰ পৰা আমি তাৰ কথা বুজিব পাৰিলো যে পৃথিৱীখনৰ আদিতে এই